নমস্কাৰ সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি শিকিবলৈ ওলাইছোঁ কেনেকৈ গ্ৰীণ স্ক্ৰীন ব্যৱহাৰ কৰি এটা ষ্টেটাছ ভিডিঅ' বনাব পাৰি। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা কাইনমাষ্টাৰ এপটো অ'পেন কৰি পেলাই প্লাছ মাৰ্কটোত গৈ পেলাই এটা ৰেচিঅ' চিলেক্ট কৰি ল'ব। ৰেচিঅ'টো চিলেক্ট কৰাৰ পিছত আপোনালোকে মিডিয়াত যাব লাগিব। মিডিয়াত গৈ পেলাই আপোনালোকে এটা বেকগ্ৰাউণ্ড লৈ ল'ব। ইয়াৰ পৰা যিকোনো এটা বেকগ্ৰাউণ্ড লৈ পেলাই আপোনালোকে বেকগ্ৰাউণ্ডটো ভিডিঅ'টো যিমান দীঘল কৰিম বুলি ভাবিছে ডিউৰেশ্যনটো মিলাই পেলাই টানি ল'ব। ইয়াৰ পিছত আপোনালোকে যোনখন ফটো এডিট কৰিম বুলি ভাবিছে ফটোখন লৈ ল'ব। মই এখন ফটো লৈ লৈছোঁ। ফটোখন লোৱাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ডৰ সমানেই ডিউৰেশ্যনটো ফটোখনৰ মিলাই ল'ব টানি পেলাই। ইয়াৰ পিছত আপোনালোকে ফটোখন স্ক্ৰীনখনত ধুনীয়াকৈ মিলাই ল'ব লাগিব। মিলাই লোৱাৰ পিছত আপোনালোকৰ এতিয়া যোনখিনি গ্ৰীণ স্ক্ৰীণ আপোনালোকে ইউটিউবৰ পৰা ডাউনলোড কৰি লৈছে, মই ইউটিউবৰ পৰা ডাউনলোড কৰি লৈছোঁ, স্ক্ৰীনখন লৈ ল'ব। লৈ পেলাই আপোনালোকে ফটোখনৰ লগত এডজাষ্ট কৰি মিলাই ল'ব। মিলাই লোৱাৰ পিছত আপোনালোকে ক্ৰোমা কীত যাব। ক্ৰোমা কীত গৈ পেলাই এনেবল কৰি ল'ব। এনেবল কৰাৰ লগে লগে আপোনালোকে যোনখিনি অলাগতিয়াল অংশ আছিলে গ্ৰীণ স্ক্ৰীণখনৰ সেইখিনি নাইকিয়া হৈ যাব। আৰু আপোনালোকে যদি গ্ৰীণ স্ক্ৰীণৰ কালাৰটো মিলাই ল'ম বুলি ভাবিছে ধুনীয়াকৈ কালাৰ ফিল্টাৰত গৈ পেলাই যিকোনো এটা কালাৰ দি ফটোখনৰ লগত মিলাই ল'ব পাৰে। ইয়াত গৈ পেলাই ফটোখনৰ লগত মিলাই কালাৰ ফিল্টাৰ এটা দি ল'ব আপোনালোকে। মই এটা কালাৰ ফিল্টাৰ দি লৈছোঁ। ইয়াৰ পিছত আপোনালোকে আৰু স্ক্ৰীন এড কৰিব পাৰে। আপোনালোকে চিম্পলি আগৰ নিচিনাকৈ লেয়াৰত গৈ মিডিয়াত যাব। মিডিয়াত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি লোৱা স্ক্ৰীনখন লৈ ল'ব। চেম প্ৰচেছ আগৰ নিচিনাকৈ আপোনালোকে স্ক্ৰীনখন লৈ লোৱাৰ পিছত স্ক্ৰীনখন মিলাই ল'ব, এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি লোৱাৰ পিছত আপোনালোকে ক্ৰোমা কীত গৈ পেলাই এনেবল কৰি ল'ব। আৰু যদি স্ক্ৰীনখনত কিবা মিউজিক থাকে তেতিয়া মিউজিকটো কমাই ল'ব বা মিউজিকটো নাইকিয়া কৰি ল'ব। মই মাত্ৰ কৰিলোঁ। মই আৰু এটা স্ক্ৰীন এড কৰি দেখাই দিছোঁ আপোনালোকক। চৰাই উৰি থকা এটা স্ক্ৰীন হয়, খুব ধুনীয়া লাগে দেখি পেলাই। চিম্পলি আপোনালোকে মিলাই পেলাই ক্ৰোমা কীত গৈ এনেবল কৰি দিব। ইয়াৰ পিছত ভিডিঅ'টো আপোনালোকক প্লে কৰি দেখাইছোঁ। আপোনালোকে অডিঅ'ত গৈ পেলাই এটা আপোনালোকৰ মন পচন্দৰ গান চিলেক্ট কৰি ল'ব পাৰে। আৰু বেলেগ বেলেগ স্ক্ৰীন আপোনালোকে এড কৰি ল'ব পাৰে। মইতো জাষ্ট আপোনালোকক ৰাফলি এডিট কৰি দেখাইছিলোঁ। আৰু ইয়াৰ পিছত আপোনালোকে ভিডিঅ'টো কেনেকুৱা কোৱালিটিত লাগে চিলেক্ট কৰি পেলাই এক্সপৰ্ট কৰি ল'ব আপোনালোকে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু কমেণ্ট কৰি জনাব আৰু কেনেকুৱা